হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু এ নিউ এনাডাৰ ব্লগছ। মোৰ চেনেলৰ আন এটি নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু গৈ আছোঁ এটা খুব ধুনীয়া অনুষ্ঠানলৈ, আৰু সেই অনুষ্ঠানটো হৈছে দক্ষিণ কামৰূপৰ এটি বিখ্যাত অনুষ্ঠান, যিটোক আমাৰ পৰি উৎসৱ, আমাৰ দক্ষিণ কামৰূপ পৰি উৎসৱ বুলি কোৱা হয়, আৰু আন ঠাইত ভঠেলি উৎসৱ বুলিও কোৱা হয়। তো সেই উৎসৱটোত গৈ আছোঁ, কিন্তু ক'ত গৈ আছোঁ সেয়া আপোনালোকে গৈ পোৱাৰ পিছত দেখিব। তো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আহি পালোঁ গাইজ বৰঝাৰ পৰি উৎসৱ। তো ইয়াৰ পৰা আপোনালোক দেখাবৰ চেষ্টা কৰিম অলপ কেনেকুৱা পৰি উৎসৱ কেনেকৈ হয়, কি কৰে ইয়াতে। আৰু আহি এইবিলাক কিবা কিবি খাই ল'লোঁ মানুহ ঘৰত তাত। তাৰপাছত এইফালে চাওক, এইফালে মই আহি পালোঁ পৰি উৎসৱৰ যি মেইন ৰভা, আৰু তাত এইবিলাক গোটেই বাৰগোপাল। তো বাৰগোপাল বহাইছে ইয়াতে কৃষ্ণ বলোৰাম সহিতে যি বাৰগোপাল থাকে আৰু সকলোবিলাক ইয়াতে। আৰু এই ল'ৰাজন মোক চিনাকি হয়, মানে মোক চিনি পায় আৰু মোৰ ভিডিঅ' চাই সেইকাৰণে মোক দেখা পাই পুৰা এক্সাইটেড হৈ গৈছে। তো ভাল লাগিলে এনেকৈ চিনাকি, মানে সৰু ছাবস্ক্ৰাইবাৰ এজন লগ পাই গ'লোঁ আৰু তাতে আহিয়ে। তো ভাল লাগিছে আৰু ৰাধা কৃষ্ণ এইবিলাক দেখি। তাৰপিছত এইফালে হৈছে মেইন নাটকখন যি আৰম্ভ হয় পৰি উৎসৱৰ, মানে কৃষ্ণৰ মাক দেউতাকৰ বিয়াৰ পৰা একদম কংস বধলৈকে যি এটা পৰিক্ৰমা, এই পৰিক্ৰমাটোক এখন নাটক আকাৰে দেখা হয় ইয়াতে। আৰু নৃত্য গীত হৈছে পৰি উৎসৱ, আৰু আপোনালোকক দেখাই আছোঁ অকণমান পিছত পৰি উৎসৱ। আৰু পৰি উৎসৱ কিয় কয় তো কৈ আছোঁ। আৰু এইফালে দেখাব খুজিছে কৃষ্ণ কাৰাগাৰত জন্ম পোৱাৰ পিছতে কেনেদৰে তেওঁৰ বাপেক বসুদেৱে নদী পাৰ হৈ কেনেকৈ তেওঁক যশোদাৰ হাতত তুলি দি আহিছিলে সেয়া গোটেই। আৰু সন্মুখত এয়া তেওঁৰ যিটো শিয়াল এটাই তেওঁক বাট লৈ গৈছিলে, বাট দেখুৱাই। আৰু এয়া হৈছে কাৰাগাৰ, চাব পাৰে। এই কাৰাগাৰৰ পৰা আকৌ যি কৃষ্ণক থৈ যোগমায়াক লৈ আনিছিলে তাৰ পৰা, তো আনি এনেকৈ এই কাৰাগাৰত আকৌ ৰাখি দিছিলে। তাৰপিছতে এয়া সৈন্য চিপাহীবিলাকে সাৰ পাই দেখিলে যে অষ্টম সন্তান জন্ম পাইছে, কিন্তু কি সন্তান এওঁলোকে নাজানে। তো সেয়াই আৰু, তো তেওঁলোকে এতিয়া ৰজাক ক'ব যাব যে দৈৱকীৰ গৰ্ভত অষ্টম সন্তান জন্ম পাইছে, সেয়া ক'ব যাব। সেয়াই আৰু এইবিলাক তাই এনেকৈ গোটেই যি নাটকখন এনেকৈ নাটক আকাৰে ইয়াতে পৰি উৎসৱত দেখুওৱা হয়। তো এই ভাল লাগে আৰু এইফালে কংস আহি পালে। তো কংস এতিয়া তেওঁৰ যি অষ্টম সন্তান, সেই অষ্টম সন্তানক মাৰিব এতিয়া। অষ্টম সন্তান কংসৰ মৃত্যুতে কণমানি শিশু কন্যাজনী তথাপিও রক্ষা নয়, হিরত আছে নদীর দেহত স্বর্ণ বিচ্ছিন্ন করে দিয়ে। আদির ঘিরে কৃষ্ণ কৃষ্ণ কথা
গোপালে আয়ো ও যাই মধুরার হাতে মোরা আৰু এনেকৈয়ে গাইজ বুঢ়া বৰজাৰ বুঢ়া গোঁসাই নামঘৰৰ যি কৰি উৎসৱ সেই কৰি উৎসৱ চাই ওলাই আহিলোঁ এতিয়া। তো গধূলিও হ'ল, তাৰপিছত গৰমো বহুত, আৰু যি কি নহওক আপোনালোকক অকণমান দেখাব খুজিছোঁ। আৰু মেইন কৰি উৎসৱ আমাৰ আহি আছে মিৰ্জা জামতলত যিখন কৰি উৎসৱ হয় সকলোতকৈ ডাঙৰ সেইখনো দেখাবৰ চেষ্টা কৰি আপোনালোকক। তো আজিলৈ এই ভিডিঅ'টো ইমানেই। তো যদি এই ভিডিঅ'টো ভাল পায় তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ। বাই বাই।